যমৰাজ আজি লিষ্টখনত কাৰ নাম প্ৰথমতে আছে লিষ্টখন মই ডাউনলোড কৰি থৈছো নেটৰ পৰাই আজি প্ৰথম আছে নৰেন আৰু পদুমীৰ একমাত্ৰ ছোৱালী আজি নিশা 6 বজাত 6 বজাত যাই পাব লাগিব মহাৰাজ বল সিহঁতৰ ঘৰত যাওঁ আগতে সিহঁতৰ ছোৱালীকেইটা লৈ আহোঁ বলো আয়ো হাইমা তই জিৰি জিৰি মা আই পাৰি খৰানি নীলা আজি ঐ বাপাহাত ক'ত যাবা চা আলকে কবি মই যমৰাজ হয় নেকি গেলা খাবা নেকি গেলা খাই আছা চিত্ৰগুপ্ত কি গেলা হে নানি না মামা আমি না নাগেশ্বরী বড় নাগেশ্বরী বড় এই আমার দেরি যমরাজ যমরাজ আহো মইতেন যাও দেউতা গম পালি মোক গালি পারিব গাভীৰৰ ঘৰত যাইনো কি কৰবি দেউতা গম পালি এতে দিলি খেদি আহিব তোৰ যিহে বাপেৰে এনেকুৱা বাপেৰে মই আগতে বহুত পাইছোঁ মোৰ দেউতাক তই দেখাই নাই চিনি পাওঁ বাপেৰে ভালকৈ চিনি পাওঁ মই যমৰাজ যমরাজ আহো পুত্ৰ পুত্ৰী নৰেনহঁতৰ ঘৰ কোনটো কি হে খুৰা ক'ত যা ইটো মানে তাড়াতাড়ি কৰি আমি এই নৰেনৰ ছোৱালীটোক নিব আহিছো এটা যে সৰু ছোৱালী আছে এই যমৰাজে নিব আহিছে ঘৰত শ্বুটিং আছে মই যমৰাজ এই যাওক হে যমৰাজ যাওক যাওক এইটো ঘৰ পুত্ৰী কি নাম তোমাৰ পৃথিৱীটোৰ পক্ষে নাম থাকে মহাৰাজ তাকে যমৰাজ থাকিব নোৱাৰে নেকি মই যমৰাজ যমৰাজ নৰেনৰ ঘৰলৈ দেৰি হৈছে আমাৰ টাইম যাব এতিয়া মই যাম হয় যমৰাজ চিত্ৰগুপ্ত যমৰাজ স্বৰ্গত পেলোৱা এই মুহূৰ্তখন বেছি ভাল হয় যমৰাজ আইও কি সুন্দৰ সুন্দৰ গাভৰু এই স্বৰ্গত যে ইন্দ্ৰৰ লগত উৰ্বশী আৰু মেনকাই থকা ৰম্ভা সিহঁততকৈ ইয়াতে বৰ সুন্দৰ সুন্দৰ গাভৰু দেখুৱাই হে ইন্দ্ৰ দেখা পালে মানে পাগল হৈ যাব পাগল হৈ যাব এইফালে আমাৰ এই পানী দে সেইটো পানী দে লাই থাকি আজি খাবাই লাগব দিয়া মাছেদি তুমি পানী দি থকাৰ কাৰণে গোটা লহপকৰে হৈ বাজি আছি চিত্ৰগুপ্ত বাচ্চা নৰেনৰ ঘৰ কোনটো নৰেন মই মই যমৰাজ ঘৰত কি কথা আছে পদুমী পদুমী এই পিৰা দুখন লৈ আছো এই আলহী দুটা আহিছে আপোনালোক বহকচোন গ্ৰহণ কৰক বাৰু এতিয়া কওকচোন বাৰু কি কথা আছিল এইজনী আপোনাৰ ছোৱালী নেকি হয় এইজনীয়ে মোৰ ছোৱালী হে আজি নিশা 6 বজাত যমৰাজে লৈ যাব এইটো ছোৱালী নেকি চিত্ৰগুপ্ত হয় এইটো মোৰ মৰম লগা ছোৱালী তাও মাইনা চিত্ৰগুপ্ত যমৰাজ সময় কিমান আছে এতিয়া 6 বাজিবলৈ 1 ঘণ্টা সময় বাকী আছে 1 ঘণ্টাই সময় আছে হয় যমৰাজ কি ক'লে যমৰাজ তাই মোৰ একমাত্ৰ ছোৱালী তাইক আপুনি নিব নোৱাৰে তাই দৰকাৰ হ'লে আপুনি মোকে লৈ যাওক
আমি তাইর অভিমানে কেনে বিয়ে থাকি আপনার পয়সা ওই যমরাজ ওই যমরাজ তোর কাছে মুখে মারি এইখন লিষ্ট চাও এই আপোনালোকৰ ছোৱালী 1 নম্বৰত আছে নাই নাই আপুনি তাইক লিষ্টৰ একেবাৰে ওপৰত দাম আছে তোর কাছে মুখে মারি ওই যমরাজ হে শুন হে আমাৰ ইন্দ্ৰই এইবিলাক চেঞ্জ কৰিব নোৱাৰে আৰু হে যি লিখা আছে সেইমতে যাবই লাগিব উপায় নাই ছোৱালী তাইৰ কিবা এটা হ'লে মই কেনেকৈ কিবা কৰিব পৰা যায় নেকি নহব চেঞ্জ কৰিব নোৱাৰি। এই প্ৰথম লিষ্টত কাৰ নাম আছে আগতে চাই লওঁ এই এওঁলোকৰ এই জীয়াপুৰ নামে আছে তেতিয়াহ'লে আমি ক্ষমা কৰিব নোৱাৰো অ মাজনী আজি তুমি যি খোৱা মই তাকে দিম মাজনী তো বোলে কিহৰ মায়া ৰাজ মহারাজ যি হলটো হলে আপোনালোকক এতিয়া আমাৰ আলহী আপোনালোকক এতিয়া কিবা অলপ খাৱাৰ ব্যৱস্থা কৰক কওকচোন যমৰাজ আপুনি কিবা খাব নেকি যি দিয়া তাকে খাম আমাৰ যমৰাজে যি দিয়ে তাকে খা লয়া হয়নে যমৰাজ যাব তুমি মুঠৰ ওপৰত সময় আহি আছে ছোৱালী বহুত ভোক লাগিছে যমৰাজ বহুত ভোক লাগিছে মোৰো লাগি আছে তথাপিতো মই আছো সহ্য কৰি এই নাম হ'ব যমৰাজ আহি আছে চিত্ৰগুপ্ত যমৰাজ কি বস্তু হা গ্ৰহণ কৰক কওকচোন আপোনালোকে বাহ অতি উত্তম এই আমাৰ স্বৰ্গটো এনেকুৱা বস্তু নাপায় চিত্ৰগুপ্ত হয় হা খাই দিওঁ নেকি এই খাই যে খাওক যমৰাজ বঢ়িয়া বস্তু সুন্দৰ বাবা চিত্ৰগুপ্ত এই বস্তু স্বৰ্গত ইমান ধুনীয়া বস্তু নাপায় তহঁতৰ এই ঘৰত পাই আমি বৰ ভাল পাইছোঁ অতি উত্তম এই তলে কি বস্তু কৈছে হা তোৰ ঘুমটি আছে চিত্ৰগুপ্ত যমৰাজ এই মই ঘুমটি আছো কি দিছিলা হে কি দিছো বাচ্চাহঁতে মোৰ ৰাতিত নিবে অৰিজিনেল গেলাটো দিছো খুব ভাল পইচা এটা কাম কৰোঁ দিয়ক আমাৰ ৰাতিৰ নামটো প্ৰথম লিষ্টত আছে মই এইটো কাটি দি পেলাই এই লাষ্টত আমাৰ ৰাতিৰ নামটো লৈ লিখি দিম প্ৰথমটো লৈ জলদি করা হইছে না সাহসী রে জলদি করা জলদি
চিত্রগুপ্ত যমরাজ কি সুন্দর বস্তু এই শরবত করে এই মটকা থাকা বস্তুবিলাক ভালাই অতি উত্তম এই সোমাই আছি হা সোমাই এই নৰেন এটা 2 মিনিট আছে মাত্র 2 মিনিট সময় আছে আমাৰ হাতত আমি তোৰ এই বস্তুটোত ভাল পাই সন্তুষ্ট হলো হয় যমৰাজ আমি তোৰ আপিটো 1 নম্বৰত নাম লিখাই আছে আমি লিষ্টৰ ফাৰ্ষ্টৰ পৰাই নেনাও হা। লাষ্টৰ পৰাই নিম। লাষ্টৰ পৰাই লৈ যাম এতিয়া আমি ফাৰ্ষ্টৰ পৰা কেঞ্চেল কৰি দিলো আপিটোৰ নামটো ফাৰ্ষ্টত আছিল নহয় নালাগে ফাৰ্ষ্টটোৰ নহয়, মই যমৰাজ মই যি কওঁ চব আমাৰ যমৰাজে যি কয় তাকে হয় হা। চিত্ৰগুপ্ত কি হৈছে মাজনী কিয় মাজনী 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 যমৰাজ চিত্ৰগুপ্ত আপোনালোকে এটা কথা মনত ৰাখিব হা? এই জমে যাক এবাৰ নিব বিচাৰে কাৰো সাধ্য নাই যিমান কাৰণতে নহওক, জমে নিবই